মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসমৰ বৈষ্ণৱ যুগৰ চিত্ৰকলাৰ বিষয়ে এটি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্নটো হ'ব এনেকুৱা: অসমৰ বৈষ্ণৱ যুগৰ চিত্ৰকলাৰ বিষয়ে এটি আলোচনা যুগুত কৰা। উত্তৰ: অসমৰ চিত্ৰকলাৰ বিষয়ে মন্তব্য কৰি ডক্টৰ মহেশ্বৰ নেওগদেৱে কৈছে, অসমতো বৈষ্ণৱপন্থীসকল কবিতা, নাটক, সংগীত ৰচনা আৰু চিত্ৰকলাত নৱসৃষ্টিৰ অনুপ্ৰেৰণাৰে অনুপ্ৰাণিত হৈ উঠিছিল। এই ভাগৰ বৈষ্ণৱ সম্প্ৰদায়ৰ অন্যতম নায়ক শংকৰদেৱ এজন কবি, নাট্যকাৰ, সংগীতজ্ঞৰ উপৰিও অসামান্য দক্ষতাৰ চিত্ৰশিল্পী আছিল। নেওগদেৱৰ এই মন্তব্যৰ পৰা বুজা যায়, অসমৰ চিত্ৰকলাৰ বিকাশত শংকৰদেৱ এগৰাকী বাটকটীয়া মহাপুৰুষ আছিল। চিহ্নযাত্ৰা: বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শংকৰদেৱে প্ৰথম নাট চিহ্নযাত্ৰা 7 দিন জুৰি অনুষ্ঠিত কৰিছিল আৰু সপ্ত বৈকুণ্ঠৰ পথ তুলাপাতত অংকন কৰি ৰাইজৰ মাজত প্ৰদৰ্শন কৰিছিল। এসময়ত হেঙুল হাইতালেৰে তুলাপাতত হাতী এটাৰ ছবি অংকন কৰি মহাৰাজ নৰনাৰায়ণক উপহাৰ দিছিল। 6 দীঘল কাপোৰ এখনত শ্ৰীকৃষ্ণৰ বৃন্দাবন লীলাৰ ছবিবোৰ তেওঁৰ তত্বাৱধানত তাঁতত বৈ উলিয়াইছিল। চিত্ৰ-ভাগৱত: নগাঁও জিলাৰ বালিসত্ৰত পোৱা শংকৰদেৱৰ চিত্ৰ-ভাগৱত গ্ৰন্থখনি পুৰণি ধৰ্মগ্ৰন্থৰ সুন্দৰ চানেকি। প্ৰচুৰ পৰিমাণে ৰঙৰ প্ৰয়োগ কৰা হৈছিল আৰু ইয়াৰ মিশ্ৰণবোৰ সঠিক জোখৰ। চিত্ৰবোৰ 2 মাত্ৰাযুক্ত। গছ-গছনি, পাহাৰ, নদী, হ্ৰদ আদিৰ অংকনত বাস্তৱতাৰ পৰশ নাছিল। কীৰ্তন-ঘোষা: মহাপুৰুষ শংকৰদেৱ বিৰচিত কীৰ্তন-ঘোষাৰ মনোৰম চিত্ৰাংকন অসমৰ বহুতো সত্ৰ আৰু ব্যক্তিৰ ওচৰত পোৱা গৈছিল। ইয়াৰ চিত্ৰসমূহতো ভাগৱতত অংকন কৰা চিত্ৰৰ বৈশিষ্ট্যৰাজি পৰিলক্ষিত হয়। আন গ্ৰন্থৰ চিত্ৰ: গড়গাঁৱৰ ওচৰত বাৰেঘৰ সত্ৰত শ্ৰী ৰামদেৱ কায়স্থই ৰচনা কৰা কুমাৰ হৰণ নামৰ গ্ৰন্থ এখনি সংৰক্ষিত হৈছে। ইয়াৰ চিত্ৰসমূহ তুলাপাতত অংকন কৰা হৈছে। তুলাপাতত লেখা আৰু চিত্ৰাংকন কৰা মাধৱ কন্দলী ৰামায়ণৰ লংকাকাণ্ড আৰু ৰাম সৰস্বতী বিৰচিত উদ্যোগ পৰ্ব এখন পোৱা গৈছে। ইয়াৰ চিত্ৰসমূহৰ আ-অলংকাৰবোৰত আচল সোণ খটোৱা হৈছিল। মায়ামৰা দিগ্জয় সত্ৰত সংৰক্ষিত শ্ৰী ভাগৱত মৎস্যচৰিত নামৰ গ্ৰন্থখনিৰ ঢাকনি আৰু কিছুমান ওপৰঞ্চি পৃষ্ঠাত বিষ্ণুৰ দশাৱতাৰ, অনন্ত, হয়গ্ৰীৱ, ব্ৰহ্মা আদিৰ চিত্ৰ অংকিত হৈছে। শিল্পীগৰাকীৰ নাম জয়ানন্দ দেৱ। শ্ৰীধৰ স্বামীৰ ব্যাখ্যা সম্বলিত ভাগৱত পুৰাণ এখনি নগাঁও জিলাৰ কৰচুং সত্ৰত পোৱা গৈছে। ইয়াৰ চাৰিওকাষে চিত্ৰাংকন কৰা হৈছে। বনমালীদেৱ চৰিত: বৰপেটা সত্ৰত পোৱা আৰু ৰমাকান্ত দ্বিজৰ দ্বাৰা ৰচিত বনমালীদেৱ চৰিতখনত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, বনমালীদেৱ, চৈতন্যদেৱ, ৰজা চক্ৰধ্বজ সিংহ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ চিত্ৰাংকন কৰা হৈছে। চিত্ৰশিল্পী হৈছে বিজয় খনিকৰ। ব্যক্তিসকলৰ হুবহু প্ৰতিচ্ছবি অংকিত হোৱা নাই যদিও চিত্ৰকৰৰ প্ৰয়াস প্ৰশংসনীয়। এইদৰে অসমীয়া বৈষ্ণৱ সাহিত্যৰ পৃষ্ঠাতে অসমৰ চিত্ৰকলাই বিকাশ লাভ কৰিছিল।